হাই এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আৰু এইফালে হঠাতে চকু গ'ল যে গছজোপাত এটা কেপচিকাম লাগি আছে। এই কেপচিকামৰ গছজোপা যেতিয়া সৰুতে মই পুলিতে লগাইছিলোঁ তেতিয়া আপোনালোকক ভিডিঅ'ত দেখুৱাইছিলোঁ, আৰু সেই পুলিটো এতিয়া ডাঙৰ হৈ এটা কেপচিকাম লাগিছে, ফুল ফুলি আছে। আৰু যেনেধৰণে আমি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰোঁ প্ৰতিপাল কৰি, যিটো সুখ অনুভৱ হয়, সেই একেটা সুখেই মোৰ আজি অনুভৱ হৈছে। কাৰণ মই গছজোপাত প্ৰত্যেক দিনাখনে পানী দিওঁ, চাই থাকোঁ। তাৰপিছত যেতিয়া ইয়াত ফল ফুল লাগিছে, মনটো সঁচাকৈ বহুত সুখী হয়। আৰু সেই সুখটো কাৰো লগত কম্পেয়াৰ কৰিব নোৱাৰি। বহুত বেছি জেগা নাই, সেইকাৰণে যি দুই এটা টাব আছে তাতে যি পাৰোঁ লগাইছোঁ। আৰু সেই তাতে যি এটাই লাগিলে কেৰেলা লাগক, এটাই লাগিলে কেপচিকাম লাগক, কিন্তু সেই সুখটো সঁচাকৈ মানে মই প্ৰকাশ কৰিব নোৱাৰিম। বহুত ভাল লাগিছে মনটো একদম দেখি। আৰু এই নৰসিংহ গছজোপা একদম ধুনীয়া জোপোহা হৈ আহিছে। বতৰ ভাল, মানে বৰষুণ দি আছে ন, সেইটো কাৰণে ধুনীয়া সেউজীয়া হৈ আছে। আৰু মই আগতে কিন্তু গছ পুলি বা ফুল পুলি একোৱেই লগায়েই পোৱা নাই। মই মানে নোৰোৱে, নেচাওঁৱেই বুলি ক'ব লাগিব। কিন্তু মোৰ মা দেউতা মানে গছ পুলি খুব ৰুইছিলে। ছিজন ফ্লাৱাৰৰ সময়ত ঘৰৰ চাৰিওফালে মানে ফুল কৰি ৰাখিছিলে। মায়ে মানে ফুল খুব ভাল পায় তেওঁ। আৰু তেওঁ এগৰাকী ব্যস্ত নাৰী, মানে তেওঁ সমাজকৰ্মী আছিলে, সমাজ সেৱা কৰিছিলে। তথাপিতো তেওঁ খেতি কৰিছিলে, হাঁহ কুকুৰা পুহিছিলে, মানে গছ গছনি ৰুইছিলে। আৰু দেউতায়ো মাৰ লগত সমানেই মানে লাগি থাকে সেইবোৰ কামত। আৰু দেউতাই এতিয়া অকলশৰীয়া যদিও তেওঁ খেতিৰ লগত জড়িত হৈ আছে। আৰু মই ভাবোঁ আমাৰ প্ৰত্যেকজন অসমীয়াৰ মাজতে এটা কৃষকসুলভ, প্ৰকৃতিসুলভ মানে মন আছে, বা প্ৰকৃতি প্ৰেমী হয় সকলোৱে আমি। কাৰণ আমি প্ৰকৃতিৰ মাজত ডাঙৰ হোৱা, আমাক প্ৰকৃতিক ভাল পাবলৈ শিকাব নালাগে, বা আমি শিকিবলগীয়া হোৱা নাই। কাৰণ আমি য'তে ডাঙৰ হৈছোঁ অসমত, তাতে চাৰিওফালে খেতি বাতি আছে, সেউজীয়া গোটেই পথাৰ, সেউজীয়া গছ গছনি আছে। আৰু এতিয়া আমি আমাৰ ল'ৰা ছোৱালীক প্ৰকৃতিৰ ভাল পাবলৈ শিকাবলগীয়া হৈছে। কাৰণ সিহঁতি এই ওখ ডাঙৰ বিল্ডিংবোৰৰ মাজত জন্মগ্ৰহণ কৰিছে, ডাঙৰ হৈছে। সিহঁতি মানে ডিজিটেল জীৱন জিছে বুলি ক'ব লাগিব। সিহঁতি একদম বস্তুবাদী হৈ গৈছে। আৰু সিহঁতৰ লাইফটো মানে মোবাইল, লেপটপ এইবোৰেই সিহঁতৰ লাইফত চলি আছে। আৰু আমি সিহঁতক প্ৰকৃতিক ভাল পাবলৈ প্ৰকৃতিৰ মাজলৈ বেলেগকৈ নিবলগীয়া হৈছে। এইটো আমাৰ কাৰণে একদম দুৰ্ভাগ্যৰ কথা। আমাৰ ল'ৰা